নমস্কাৰ welcome back to my YouTube channel Deepjyoti blog এতিয়া বাজিল 5:30 আমি যাই আছো এতিয়া নিশ্চয় আপোনালোকে আজি থাম্বনেল আৰু টাইটেল লিখি গমে পাইছে তো আমি আজি ভূমেশ্বৰ পাহাৰত যাই আছো তো চাই থাকক আৰু মোৰ লগত যাই আছে আজিও তিনজন পাৰ্টনাৰ গৈ আছো তো আমি এতিয়া যাই আছো গাইস আমি এতিয়া যাই আছো আৰু মোৰ পাছফালে এইবিলাক দেখিছে মোৰ পাৰ্টনাৰ বিলাক আহি আছে তো আমি যাই আছো ভূমেশ্বৰ এতিয়া আমি পালো গাইস এইবিলাক পাইছে দে আজি আৰু জন আছিল না অলপ দিছনে সে ভাৰত দিছে তাৰ মানে নাই এতিয়া আমি দুজনে যাইছো তিনজন ও গাইস আমি ফাইনালি পালো আৰু এইফালে সূৰ্য ফাইনালি এইখন হল দিস ইজ ভূমেশ্বৰ ফিলিং এটা ফিলিং আপোনালোকক ভালকে দেখাই আছো ও গাইস আপোনাৰ এইফালে দেখাই আছো এইটো ভিডিঅ' বনাই আছে আৰু এইটো হ'ল আমাৰ ভূমেশ্বৰ কি উৎসৱে গাইস আৰু যদি ভাল লাগিছে এটা লাইক মাৰি দিয়ক কাৰণ একো ক'ব লগা নাই তো এতিয়া আমি ওপৰত উঠি চাওঁ কেনেকুৱা আৰু কি কি আছে সকলো দেখাম আপোনালোকক নেকি ভাই আমি ইয়াত আহি পালোঁ এতিয়া পাহাৰত উঠিম গাইছ আৰু কেনেকুৱা বোলে আপোনালোকে জনাব ভিডিঅ'টো আৰু গাইছ কেনে হেল্ল' আহিছে দেই তো আমি এতিয়া তাতে গৈ আছোঁ और ये पहाड़ों अपना दिखा केनेकुवा पहाड़ आपनालोक चाइ थाकिबो ओनली और जस्ट बोले बोला ये मेरा पार्टनर है तो कुछ बोल दो भाई मेरा चैनल के लिए तो हमारा भाई चैनल तो আছে সকলে সাবস্ক্রাইব কৰি দিব মজা ভিডিও বনাই মজা তো ভিডিও তো বনাই তো আইসং আহে পালাম হেতে ৰাতিপুৱা 3টা বজে উঠি আছো 3টা নহয় 3:30 বজে ঘুমটুম নহয় আগতে আইছো আৰু ইফালে একদম সূৰ্য উদয় হৈ গ'ল উদয় হৈছে সূৰ্য মামা উদয় হা সো গাইস তো আপোনালোকক এটা টাইম লেপছ দিম ঠিক আছে অলপমান আগলৈ যাওঁ আৰু মেইন বস্তুবিলাক দেখাই নাই কি কওকচোন গাইছ এই ভূমেশ্বৰ পাহাৰত কি থাকে এটা মানে বান্দৰবিলাক থাকে না বান্দৰবিলাক দেখা নাই একচুৱেলি এইটো গুফা কি আছে বহুত ৰিক্স আছে না ৰিক্সটো বহুত আছে দেখা পাগে এইটো গুফা নিচিনা গুফা ও গাইছ আপোনালোকে সূৰ্যৰ ফিলিংটো চাওকচোন কি মজা আহি আছে সো নেক্সট লেভেল জয় एकदम এই ভিউ পয়েন্ট আছে না তারপর পুরো বঙ্গাইগাঁও মানে ভিউ পয়েন্ট দেখা যায় ওইখানে সো গাইস আমি আসছিলু গাইস আমি ফাইনালি উঠি পালো দে একদম ভিউ একদম মানে ভিউ আৰু ওই একদম এইটো ডেঞ্জাৰ ভিউ আছে সব সেলফি মারাত ব্যস্ত আর মই সূর্যৰ লগত ব্যস্ত আছো একদম ও গাইস আমি ইয়াত ফাইনালি লোকেশন আর মই ফটো শুট কৰি আছে সো গাইস এতিয়া ভোক লাগছে যে আমি বিলাক খাম না ভাই খাম ভোক লাগছে আৰু এটা একদম ভোকে লাগা নাই নেকি এটা ভোক লাগে তো খাম একদম কি কম মানে ভোক লাগছে তো বলো খাম আনি গাইস এতিয়া অলপমান চিনেমেটিক্স চাওক আপোনালোকক মই চিনেমেটিক্স দি আছো
চাওক আহি গ'ল এতিয়া বান্দৰ এইবিলাক কিবা তো গাইজ ভিডিওটো কেনেকুৱা লাগিছে যদি ভিডিওটো ভাল লাগে লাইক শ্বেয়াৰ আৰু আমাৰ চেনেলটো কি কৰিব Subscribe. তো বাই বাই থেংক ইউ ফৰ ৱাচিং I'm ready, say, better than